নমস্কাৰ বন্ধু বান্ধৱীসকল, জ্ঞান বিজ্ঞান চেনেলটোত আপোনালোকক পুনৰ এবাৰ স্বাগতম থাকিলে। কোৱা হয় যে 33 কোটি দেৱতাৰ মাজত ত্ৰিদেৱক সকলোতকৈ আগস্থান দিয়া হৈছে। ইয়াত ব্ৰহ্মাক সৃষ্টিৰ ৰচয়িতা, ভগৱান বিষ্ণুক সৃষ্টিৰ ৰক্ষক আৰু মহাদেৱক বিনাশক বুলিও কোৱা হৈছে। আৰু এই তিনিজনকে মিলি ত্ৰিদেৱ বুলি কোৱা হয়। কিন্তু বন্ধু বান্ধৱীসকল, কিছুমানৰ মনত এইটো প্ৰশ্ন নিশ্চয় আহিব পাৰে যে ত্ৰিদেৱৰ মাজত সকলোতকৈ শক্তিশালী কোনজন? আৰু যদি আপুনিও এইটো প্ৰশ্নৰ উত্তৰ জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চালে ইয়াৰ উত্তৰটো নিশ্চয় পাই যাব। তো বলক বন্ধু বান্ধৱীসকল, বেছি টাইম নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰা যায়। আৰু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক মনত পেলাই দিওঁ যে আগত আহি থকা কিছুমান এনেকুৱা ভিডিঅ'ৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, এইটো বিষয়ত তিনিটা কাহিনী আছে। প্ৰথম কাহিনীটো হৈছে শিৱপুৰাণৰ পৰা, দ্বিতীয় কাহিনীটো হৈছে ভাগৱত গীতাৰ পৰা আৰু তৃতীয় কাহিনীটো হৈছে সপ্তঋষিৰ পৰা। সকলোতকৈ আগত শিৱপুৰাণ অনুসাৰে ইয়াৰ মূল কথা কি আলোচনা কৰা যাওক। এবাৰ যেতিয়া ব্ৰহ্মা আৰু ভগৱান বিষ্ণুৰ মাজত বিবাদ হৈছিলে যে দুজনৰ মাজত সকলোতকৈ ডাঙৰ কোন, তেতিয়া বিবাদ ইমানেই ডাঙৰ হৈছিলে যে দুয়োজনৰ মাজতে যুদ্ধ সৃষ্টি হ'ব লগা হৈছিলে। আৰু তেতিয়া এই দুয়োজনৰ মাজতে এটা অগ্নিস্তম্ভও স্থাপন হৈছিলে। আৰু তেতিয়া দুয়োজনে নিশ্চিত কৰিলে যে যিজনে সকলোতকৈ আগত ইয়াৰ শেষ অৰ্থাৎ অন্তলৈকে যাব পাৰিব তাকেই শ্ৰেষ্ঠ বুলি মানা হ'ব। আৰু তেতিয়া ভগৱান বিষ্ণু স্তম্ভৰ শেষলৈকে যাই পাবৰ কাৰণে তলৰ পিনে নামি আহিলে আৰু ব্ৰহ্মাই ওপৰৰ পিনে গতি কৰিলে। আৰু এনেকৈয়ে গৈ গৈ দুয়োজনৰ মাজতে কোনো ইয়াৰ শেষলৈকে গৈ নাপালে। ভগৱান বিষ্ণু হাৰ মানিলে, কিন্তু ব্ৰহ্মাই এইটো ক'লে যে তেখেতে শেষলৈকে গৈ পাইছিলে, কিন্তু তেখেত অসত্য আছিলে। আৰু ব্ৰহ্মাই মিছা কোৱাৰ লগে লগে এই স্তম্ভডালৰ পৰা ভগৱান শিৱ প্ৰকট হ'লে। আৰু ব্ৰহ্মাই তাৰ 5খন মুখৰ পৰা যিখন মুখেৰে মিছা কৈছিলে সেইখন মুখ কাটি পেলালে আৰু অভিশাপ দিছিলে যে এই পৃথিৱীত আৰু তোমাক কোনেও পূজা অৰ্চনা নকৰিব। আৰু ভগৱান বিষ্ণুক তেখেতৰ সমানে পূজা অৰ্চনা কৰিব বুলি বৰদানো দিছিলে। এই কাহিনীটো হ'ল শিৱপুৰাণৰ, আৰু ইয়াৰ অনুসাৰে ভগৱান শিৱ সকলোতকৈ ডাঙৰ। আৰু এতিয়া আলোচনা কৰা যাওক ভাগৱত গীতা অনুসাৰে কি কোৱা হৈছে। যেতিয়া এবাৰ সপ্তঋষিৰ মাজত আলোচনা চলি আছিলে যে ব্ৰহ্মা, বিষ্ণু আৰু মহাদেৱৰ মাজত সকলোতকৈ শ্ৰেষ্ঠ কোন, আৰু সেইকাৰণে তেওঁলোকে ত্ৰিদেৱৰ মাজত পৰীক্ষা ল'ব ওলাইছিলে। আৰু এনেকৈয়ে ত্ৰিদেৱৰ মাজত পৰীক্ষা ল'বলৈ ভৃগু মহৰ্ষিক পঠিয়াই দিয়া হৈছিলে। ভৃগু মহৰ্ষি পৰীক্ষা ল'বলৈ পোনপ্ৰথমে পৰম পিতা ব্ৰহ্মাৰ ওচৰত গৈছিলে আৰু গৈ তেখেতক অপমান কৰিছিলে। আৰু পৰম পিতা ব্ৰহ্মাই এইটো অপমান সহ্য কৰিব নোৱাৰি বহুত ক্ৰোধিত হৈ গৈছিলে। আৰু তাৰপিছত ভৃগু ঋষি মহাদেৱ শিৱৰ তাত গৈছিলে আৰু গৈ দেখিলে যে শিৱ ধ্যানত মগ্ন আছিলে। কিন্তু মহৰ্ষি ভৃগু তাৰ তপস্যা ভাঙি দিয়াত শিৱও ক্ৰোধিত হৈ গৈছিলে। আৰু শেষত যেতিয়া ভৃগু ঋষি ভগৱান বিষ্ণুৰ তাত গৈছিলে তেতিয়া ভগৱান বিষ্ণু তেখেতৰ শয়ন শয্যাত বিশ্ৰাম কৰি আছিলে। আৰু তেতিয়া মহৰ্ষি ভৃগু গৈ ভগৱান বিষ্ণুক বুকুত গুৰ মাৰি দিছিলে। আৰু তেখেতৰ এইটো কাৰ্যকলাপত ভগৱান বিষ্ণুৰ অলপো ক্ৰোধ জন্মা নাছিলে। বৰঞ্চ ভগৱান বিষ্ণু তাৰ ভৰিত ধৰি সুধিলে যে আপুনি ভৰিত দুখটো পোৱা নাই, কাৰণ মোৰ বুকুৰ ওজন বহুত বেছি, সেইবাবে আপুনি ভৰিত দুখটো পোৱা নাই। ভগৱান বিষ্ণুৰ কথা শুনি ভৃগু মহৰ্ষি তেখেতক ক্ষমা বিচাৰিলে আৰু ত্ৰিদেৱৰ মাজত ভগৱান বিষ্ণুকে শ্ৰেষ্ঠ মানিছিলে। কিন্তু বন্ধু বান্ধৱীসকল, মানুহে যদি এই কথাবিলাকৰ ওপৰত ভাৱ বিচাৰ কৰে মানুহে কেতিয়াও ত্ৰিদেৱৰ তুলনা কৰিব নোৱাৰে। শিৱপুৰাণ, বিষ্ণুপুৰাণ এই দুখন গ্ৰন্থতে ত্ৰিদেৱক সকলোতকৈ শ্ৰেষ্ঠ বুলি কোৱা হৈছে। আৰু এতিয়া আগবঢ়া যাওক তৃতীয় কাহিনীলৈকে। এই কাহিনীটো অনুসাৰে এবাৰ ভগৱান বিষ্ণু, পৰম পিতা ব্ৰহ্মা আৰু মহাদেৱ একেলগ হৈ বহি আছিলে। আৰু তেতিয়া মহাদেৱ শিৱ ভাবিলে যে মইতো বিনাশ হওঁ, তো মই কি মোৰ শক্তিৰে সকলোকে শেষ কৰিব পাৰোঁ? মই ব্ৰহ্মা আৰু বিষ্ণুক জানো শেষ কৰিব পাৰোঁ? মহাদেৱৰ এইটো ভাৱধাৰাৰ বিষয়ে গম পাই ভগৱান বিষ্ণু আৰু ব্ৰহ্মাই হাঁহিবলৈ ধৰিলে। আৰু তেতিয়া ব্ৰহ্মাই ক'লে যে তুমি মোৰ তাত তোমাৰ শক্তিৰ প্ৰয়োগ কৰা, যাৰ ফলত ময়ো জানিব পাৰিম যে তোমাৰ শক্তিৰে মোৰ কিবা হ'বনে নাই। তাৰপিছত মহাদেৱে তাৰ সমগ্ৰ শক্তি পৰম পিতা ব্ৰহ্মাক প্ৰয়োগ কৰিলে। আৰু তেতিয়া ব্ৰহ্মাই জুই লাগি পুৰি ছাই হৈ গৈছিলে। আৰু তেতিয়া ভগৱান শিৱ চিন্তাত পৰিলে যে এতিয়া এই সৃষ্টিৰ কি হ'ব। আৰু যেতিয়া মহাদেৱ শিৱ সেই ছাইখিনি হাতত ল'বলৈ ওলাইছিলে তেতিয়া তাৰ পৰা মাত ওলালে আৰু ব্ৰহ্মাই ক'লে যে মোৰ একো হোৱা নাই, আপোনাৰ শক্তিৰ প্ৰয়োগৰ ফলত মোৰ অকল ছাইৰহে সৃষ্টি হৈছে, আৰু সেইবাবে য'ত ছাই সৃষ্টি হয় তাত মই সৃষ্টি হওঁ। আৰু তাৰপিছত ভগৱান বিষ্ণু হাঁহিলে আৰু ক'লে যে মইতো এই সৃষ্টিৰ সংৰক্ষক হওঁ, সেইবাবে ময়ো জানিব বিচাৰোঁ যে তোমাৰ শক্তিৰ দ্বাৰা মোৰ কি হ'ব পাৰে। আৰু তেতিয়া মহাদেৱ শিৱ তাৰ সকলো শক্তি ভগৱান বিষ্ণুৰ তাত প্ৰয়োগ কৰিলে আৰু তেতিয়া ভগৱান বিষ্ণু ছাই হৈ গৈছিলে। আৰু তেতিয়া সেই ছাইবিলাকৰ পৰা ভগৱান বিষ্ণুৱে ক'লে যে শিৱ, এতিয়াও মোৰ একোৱেই হোৱা নাই, মই এতিয়াও ইয়াতে আছোঁ, কৃপা কৰি তোমাৰ সমগ্ৰ শক্তি মোৰ ইয়াতে ব্যৱহাৰ কৰা। আৰু তেতিয়া মহাদেৱ তাৰ সমগ্ৰ শক্তি ব্যৱহাৰ কৰিলে আৰু তাৰ পৰা সকলোবিলাক ছাই শেষ হৈ গ'ল, মাত্ৰ ছাইৰ এটা কোণ বাকী ৰৈ গ'লে। আৰু তাৰ পৰা ভগৱান বিষ্ণু প্ৰকট হ'লে আৰু তাৰ পৰা এইটোৱে প্ৰমাণ পোৱা গ'ল যে এই সৃষ্টিৰ সংৰক্ষকক কোনেও একো কৰিব নোৱাৰে। আৰু যেতিয়া মহাদেৱ তাৰ শক্তিৰে ব্ৰহ্মা বিষ্ণুক শেষ কৰিব নোৱাৰিলে তেতিয়া ভাবিলে যে মইতো এই সৃষ্টিৰ বিনাশও হওঁ, মই নোহোৱাকৈ এই সৃষ্টিৰ ৰচনা হ'ব নোৱাৰে, কাৰণ বিনাশ নোহোৱাকৈ কেতিয়াও ৰচনা হ'ব নোৱাৰে। সেইবাবে মহাদেৱে তাৰ শক্তি তাৰ ওপৰত প্ৰয়োগ কৰিলে আৰু নিজকে ভস্ম কৰি দিলে। আৰু যেনেকৈ মহাদেৱে ভাবি আছিলে ঠিক একেদৰে তেখেতেও জ্বলি ছাই হৈ গ'ল।
আৰু চাৰিওফালে কেৱল অন্ধকাৰ হৈ গ'ল আৰু তাত অকল সেই ছাইৰ বাহিৰে অন্য একো বাকী নাছিলে। আৰু তাৰ কিছু সময়ৰ পিছত সেই ছাইৰ পৰা ব্ৰহ্মাই ক'বলৈ ধৰিলে যে ইয়াত জুই জ্বলি ছাইৰ সৃষ্টি হৈছে আৰু য'ত সৃষ্টি হয় তাতেই মোৰ জন্ম হয়। আৰু তাৰপিছত এনেকৈ সেই ছাইখিনিৰ পৰা প্ৰথমে ব্ৰহ্মাৰ সৃষ্টি হ'লে, তাৰপিছত ভগৱান বিষ্ণুৰ সৃষ্টি হ'লে আৰু শেষত মহাদেৱৰ সৃষ্টি হ'লে। কাৰণ য'ত ৰচনা হ'ব তাত প্ৰথমে সুৰক্ষা লাগিব আৰু শেষত বিনাশো হ'ব। তাৰপিছত মহাদেৱে এইটো কথা গম পালে যে ত্ৰিদেৱৰ মৃত্যু সম্ভৱ নহয় কেতিয়াও। তো বন্ধু বান্ধৱীসকল, ইয়াৰ পৰা এইটো কথা স্পষ্ট হ'ল যে ত্ৰিদেৱৰ মাজত তুলনা কৰাটো অসম্ভৱ। আৰু এইটো কথা অনুসৰি তিনিওজনে আমাৰ সৃষ্টিৰ কাৰণে সমানেই গুৰুত্বপূৰ্ণ। বন্ধু বান্ধৱীসকল, আজিলৈকে ইয়াতে। ভাল লাগিলে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।